হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকক দেখুৱাম কোনো ধৰণৰ এপ ব্যৱহাৰ নকৰাকৈ আপোনালোকে ফেচবুকৰ ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব পাৰিব। আপোনালোকে ফুল HD, ল' কোৱালিটি আৰু MP3 ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে ফেচবুকত আহিব। ফেচবুকত অহাৰ পিছত আপোনালোকে ইয়াত ভিডিঅ'ৰ অপশ্যন আহি যাব। যোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত দেখিবলৈ পাব 3 ডট, ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত কপি লিংক আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াৰ পৰা মিনিমাইজ কৰি দিব। মিনিমাইজ কৰি দিয়াৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত চলি যাব। মই ক্ৰম ব্ৰাউজাৰত গৈছোঁ। ক্ৰম ব্ৰাউজাৰত অহাৰ পিছত আপোনালোকে getfb.com লিখি ইয়াত চাৰ্চ দিব। চাৰ্চ দিয়াৰ পিছত ইয়াত অনলাইন ফেচবুক ডাউনলোড এই অপশ্যনটো আহি যাব। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যি লিংকটো কপি কৰিছিলে এই লিংকটো ইয়াত পেষ্ট কৰি দিব। মই সেই লিংকটো ইয়াত পেষ্ট কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব। এই দেখিবলৈ পাইছে ডাউনলোড অপশ্যন আহি গৈছে। মই এই ডাউনলোড অপশ্যনত ক্লিক কৰি দিছোঁ। এই দেখিবলৈ পাইছে ডাউনলোড অপশ্যন আহি গৈছে। এই দেখিবলৈ পাইছে ডাউনলোড SD কাৰ্ড আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। মই ডাউনলোড নকৰোঁ। 100% আপোনালোকক কাজ কৰিব। আজি ইমানলৈকে ভিডিঅ'টো যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক।